ভগৱান মোৰ জীৱনলৈ সুখ কেতিয়া আহিব তুমি হেনো সকলোকে সমান চকুৰে চোৱা তেন্তে মোৰ ওপৰত তোমাৰ চকু পৰা নাই নেকি গাতে লাগি থকা হেতুক ঘৰ গাড়ী সব দি থাকা পুৱা গধূলি ইমান পুজিছো নাই কাণ খাৰ নাই হে মহামায়া মোক কিবা এটা কৰা কি দুখিৰাম তুমি কৰবাত ভাওনা আছে নেকি মূৰ্খ তই জানো মোক এইমাত্ৰ গগন ফালি চিঞৰা নাছিলি ও তুমি মহামায়া কিয় ডেমো দিব লাগিব নেকি ও আপুনি মানে তুমি মানে সঁচাকে মহামায়া নিকিনক দুখ ক্ষমিব আৰু হ'ব হ'ব কথা বন্ধ কৰ মোৰ টাইম নাই এটা মেইন ইছ্যু লৈ আহ তোৰ ভক্তিত সন্তুষ্ট হৈ মই আজি তোক যি লাগে তাকে দিবলৈ আহিছো মহামায়া মোৰ দুখীয়া জীৱন আৰু আমুৱাইছে ধনীকে কৰি দিয়ক আৰু হ'ব তোৰ যি ইচ্ছা তাকেই হ'ব কিন্তু তাত এটা চৰ্ত আছে চৰ্ত তই মোৰ পৰা আজি যি পাও তোৰ গাতে লাগি থকা তোৰ মহাশত্ৰুৱে তাৰ দুগুণ পাব তই যদি 1 কোটিৰ মালিক হ সি হ'ব 2 কোটিৰ মালিক তোৰ আৰু তাৰ ব্যৱধান একেই থাকিব মাথো তই ধনী হৈ যাবি সেইটো আকৌ কেনেকুৱা চৰ্ত চা দুখিৰাম তোৰ দৰে সিও মোৰ পৰম ভক্ত তোক বেছিকৈ দি তাৰ মনত মই দুখ দিব নোৱাৰো নহয় কি হল সোনকালে কৰ একেটা ক্লায়েণ্টৰ ওচৰত মই ইমান দেৰি কৰিব নোৱাৰো নহয় সেই মৰ জহনীটো তেনেহলে মোতকে সদায় দুগুণ ধনী হৈয়ে থাকিব আই মোক তেন্তে এটা চকু কণা কৰি দিয়ক যাতে সি অন্ধ হৈ যায়